নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম শ্ৰী ভিংকু শৰ্মা। আজি আপোনালোকক মই আকন্দ বা আকনা গছ, ঘৰুৱা ভাষাত আমি আকনা গছ বুলিও কওঁ, এই আকনা বা আকন্দ গছৰ বিষয়ে আপোনালোকক মই জনাম। আকন্দ বা আকনা গছ এইটো আমাৰ কি কৰিব পাৰোঁ, আমি যদি গ্ৰহ পূজা, ৰবি যদি আমাৰ নিচস্ত হৈ থাকে বা ৰবি যদি আমাৰ দুৰ্বল অৱস্থাত থাকে, তেতিয়া আমি যদি ৰবিৰ কাৰণে যদি হোম পুৰোঁ, হোম পুৰিলে আমাক আকন্দ গছ বা আকনা গছ বহুত প্ৰয়োজন। আৰু লগতে আকনা গছৰ দুবিধ আছে। আকনা গছ এবিধ হৈছে নীলা ৰঙৰ আৰু এবিধ হৈছে বগা। নীলা ৰঙৰ মানে হৈছে ফুলবিধ নীলা হয়, আৰু হ'ল এবিধ বগা ফুল হয়, সেইকাৰণে বগা আকনা বুলিও কওঁ আমি। এই বগা আকনাটো অতি প্ৰয়োজনীয়। বগা আকনাৰ ফুল, যোনটো বগা ফুল যদি হয়, সেই ফুলটো যদি আমি শিৱলিংগত যদি আমি অৰ্পণ কৰোঁ, তেতিয়া আমাৰ ৰবি গ্ৰহ প্ৰসন্ন হয় আৰু লগতে শিৱৰো প্ৰিয় ফুল হয় আকন্দ ফুল। আমি আকন্দ গছডাল আপোনালোকক মই ভিডিঅ'ৰ যোগেৰে দেখাওঁ, বলক। এইডালে হৈছে আকন্দ গছ বা আকনা ঘৰুৱা ভাষাত। এই আকনা গছডাল আমি ৰবি গ্ৰহৰ প্ৰতিকাৰ হিচাপত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰে যদি আমি শিপাও লওঁ, তেতিয়াও আমাৰ ৰবিৰ কাৰণে ভাল। আৰু লগতে আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰ মতেও আকন্দ গছৰ ঔষধি গুণ আছে। আমি যদি ইয়াৰ পাত ছিঙি মাত্ৰ যদি বিষ হোৱা জাগাত যদি আমি বান্ধি লওঁ, তেতিয়া আমাৰ বিষটো নাশ হয়। কিন্তু আকন্দ গছ লোৱাতে সাৱধান, কাৰণ ইয়াৰ গাখীৰৰ নিচিনা বগা পদাৰ্থ ওলায়। সেইকাৰণে যদি আমি এই বগা আঠাটো যদি আমাৰ চকুত যায়, তেতিয়া অন্ধ হোৱাৰো সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে আকন্দ পাতটো ছিঙোতে সাৱধান হ'ব। আকনা গছটো ইচান কোণত ৰুলে অতি শুভ ফল পোৱা যায় আৰু ঘৰখনৰ নিগেটিভ শক্তিও দূৰ হয়। ধন্যবাদ।